আপুনি অনিল চন্দ্ৰনাথ হয় অনিল চন্দ্ৰনাথ আপুনি যিটো আৰোগ্য কেন্দ্ৰ চলাই আছে আৰু আৰোগ্য কেন্দ্ৰটোত ইয়াতে কওকচোন এই বিষয়ে মই চলোৱা বেছি দিন হোৱা নাই 25 চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছোঁ হয় মই বহু আগৰ পৰাই মানে মানুহক চিকিৎসা সম্পৰ্কত সহায় কৰিব পালে মই খুবেই ভাল পাওঁ আৰু সেইকাৰণে মই এই দিশটো বাছি ল'লোঁ আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক কিন্তু আপোনাৰ একে সময়তে আপুনি স্বাস্থ্যক লৈ পেলাই যথেষ্টখিনি চিন্তা চৰ্চা কৰি আপুনি যোগাসনৰ ওপৰত এখন কিতাপো কৰিছে আৰু আপুনি যোগাসনৰ জৰিয়তে কেনেকৈ মেডিটেশ্যনৰ জৰিয়তে বা যোগাসনৰ জৰিয়তে কেনেকৈ স্বাস্থ্য ৰাখিব পাৰি মানে সুস্থ কৰি এই বিষয়ে আপুনি আপোনাৰ সেই বিষয়ে কওকচোন আপোনাৰ অৰ্হতা মই যোগাসনৰ ওপৰত মই খুবেই গুৰুত্ব দিওঁ আৰু যোগাই হৈছে মানুহক বৰ্তমানৰ মানুহক একেবাৰে সুস্থ কৰি ৰাখিবৰ বাবে যোগা অত্যন্ত প্ৰয়োজন আৰু মই এই যোগা শিকি লৈ মই কিছুমান কম্পিটিশ্যন আপুনি বহুকেইটা এৱাৰ্ড পাইছে হয় কওকচোন মই নগাঁও ডিষ্ট্ৰিক্ট যোগা চেম্পিয়নশ্বিপ পাইছোঁ অল আছাম যোগা চেম্পিয়নশ্বিপ পাইছোঁ নেশ্যনেল যোগা চেম্পিয়নশ্বিপ মই কৰিছোঁ আৰু নেশ্যনেল যোগা চেম্পিয়নশ্বিপ কৰোঁতে মই মোক তেতিয়া ডক্টৰ ভীমৰাও আম্বেদকাৰ বিচাৰ মঞ্চই ৰাষ্ট্ৰীয় যোগা গৌৰৱ সন্মানো মোক প্ৰদান কৰিছে এইটো বৰ ভাল কথা আৰু আপুনি ইয়াতে আপোনাৰ আৰোগ্য কেন্দ্ৰত আমি দেখিছোঁ ইয়াতে কোৰিয়ান ষ্টোন থেৰাপি বুলি আছে আৰু যোগা প্ৰসংগত আছে কওকচোন কোৰিয়ান ষ্টোন থেৰাপিত গুৰুত্বটো মই যথেষ্ট কম দিছোঁ মানে তাত আমি প্ৰায় আধা ঘণ্টাসমূহে আমি ষ্টোন থেৰাপি ইউজ কৰোঁ বাকী আমি যোগা থেৰাপি ইউজ কৰিয়ে আমি বাকীখিনি কৰিবলৈ চেষ্টা কৰোঁ গতিকে আমি যথেষ্ট উপকৃত হৈছোঁ আমি যোগা থেৰাপিৰ জৰিয়তে আমি বিশেষকৈ ৰোগীসকলৰ ৰোগ নিৰাময়ত আমি সফলতা লাভ কৰিছোঁ আৰু এই যে আপোনাৰ 2025 চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিছে বেছি দিন হোৱা নাই এতিয়া আমি আগষ্ট মাহত আছোঁ আগষ্টৰ শেষৰ ফালে আছোঁ আপোনাৰ ইয়াতে ৰোগী উপকৃত হোৱা ৰোগীৰ বিষয়ে নিশ্চয় বিশেষকৈ দুজন পেৰালাইচিছ পেচেণ্ট স্পেচিয়েলি ভালদৰে আৰোগ্য হৈছে বুলি ক'ব লাগিব তাৰে এজন অলপ কম হ'ল মানে তেওঁ নিজা অকণমান চেষ্টাটো কম কিন্তু তাৰে এগৰাকীটো বহুতখিনি মানে ইম্প্ৰুভ হৈ গ'ল আৰু বিশেষকৈ এই গৰমৰ ছিজনটোত মানে আমাৰ যিটো ষ্টোন থেৰাপি হয় ষ্টোন থেৰাপিটোত গৰমত ল'বলৈ কিছুৱে অলপ অসুবিধা পায় আৰু তাৰ কাৰণে আৰু পইচা পাই দিশৰো কথা আছে তেওঁলোকে যথেষ্ট আৰু শুনা পাইছোঁ যে ইয়াতে আপোনাৰ খুব কম খৰচত আপুনি থেৰাপি বা চিকিৎসা কৰে হয় এই বিষয়ে কওক আমি ভাবিছোঁ আমি যথেষ্ট কম খৰচত কৰিছোঁ আমি মাহে 4,000 টকা মাত্ৰ লওঁ কাৰণ আমাৰ ইয়াতে কৰ্মীসকল আছে কাৰেণ্টৰ খৰচ আছে ইনষ্ট্ৰুমেণ্টৰ খৰচ আছে বিভিন্ন খৰচ মিলাই আমি বিশেষ প্ৰফিটৰ চিন্তা কৰা নাই আৰু আমি জনাত আপোনাৰ বিভিন্ন ধৰণৰ থেৰাপি চেণ্টাৰত আপোনাৰ প্ৰতিদিনে 400 টকাকৈ বা তাৰ ওপৰৰ মূল্য লয় তেতিয়াহ'লে 4 গুণ 12,000 টকা খৰচা হয় য'ত আপুনি 4,000 টকাত ইয়াতে সকলোৰে সমাজৰ সেৱা কৰি আছে এইটো এটা বৰ ভাল লগা কথা আপোনাৰ ঘৰ ক'ত বাৰু খাহীত ইয়াত কিমান দিন হৈছে ইয়াত মোৰ 15 দিন হৈছে কেনেকুৱা ধৰণৰ আপুনি আৰোগ্য লাভ কৰিছে মই ভাল পাইছোঁ যথেষ্ট ভাল পাইছোঁ মই আগতে ধৰক বেজি লওঁ বা এনেকুৱা ডাক্তৰে কিবা কিবি দিয়ে সেইবিলাকে খাই আৰাম পোৱা নাছিলোঁ গম পালোঁ যে ইয়াতে থেৰাপি চেণ্টাৰ এটা আছে ভাল গতিকে আহি আৰম্ভ কৰিছোঁ ভাল পাইছোঁ সুকন্যা শইকীয়া 8 বছৰীয়া ছোৱালীজনী আজি 2 মাহৰ আগলৈকে খোজকাঢ়িব পৰা নাছিল আৰু এতিয়া সুন্দৰকৈ খোজকাঢ়ি এতিয়া থেৰাপি ল'বলৈ নিজেই যাব আগুৱাই এতিয়া নিজে আগুৱাই গৈছে সুন্দৰকৈ সুন্দৰ সুকন্যা শইকীয়া আপোনাৰ ছোৱালী হয় মোৰ ছোৱালী কওকচোন সুকন্যা শইকীয়া আপোনাৰ জন্ম 14 মাহৰ পাছতে তাই ৰোগটো হৈছে তাই অলৰেডি এটা চাইড ডাউন আছিলে
তাৰপৰা বিভিন্ন ঠাইত আমি থেৰাপি কৰাইছিলোঁ। পইচাও যথেষ্ট পইচা আমি খৰচ কৰিবলগীয়া হৈছিলে। এই 14 মাহৰ পৰা আজি 8 বছৰ ৰানিং হৈ আছে। হয় এই 8 বছৰ যথেষ্ট পইচা পাতি খৰচ হৈছিলে। আমি এজন ব্যক্তিৰ মুখত শুনিলোঁ, মোৰ ঘৰ জাগিয়ালে, হয় যে বেবেজীয়াত ভাল থেৰাপি চেণ্টাৰ এটা আছে। বেবেজীয়া জামুগুৰি বেবেজীয়াৰ পৰা অকণমান সোমাই আহি পেলাই আপোনাৰ 200 মিটাৰমান আহিলে আপোনাৰ সেই চেণ্টাৰটো বেবেজীয়াত সুধিলেই সকলোৱে কৈ দিব হয়, যে অনিল চন্দ্ৰনাথৰ ঘৰ। হয় হয় হয়। বেবেজীয়া তাৰপৰা আহি পেলাই ইয়াত আমি ছাৰৰ লগত কথা পাতিলোঁ। তাৰ পিছদিনাখনৰ পৰা আনিলোঁ। মই ডেৰ মাহ কৰিছোঁ। আৰু ইয়াৰ আগতে মোৰ ছোৱালীজনী এনেকুৱা আছিলে, খোজোক আহিব নোৱাৰে আৰু আঁঠু দি যায় জেনেৰেলি, আৰু মানে স্পীচটো নাছিলে তেতিয়া, স্পীচটো নাই। এতিয়া কথাও ক'ব পৰা হৈছে, এতিয়া কথা ক'ব পৰা হৈছে। আৰু অলপতে আমি ভিডিঅ' কৰিছোঁ যে হয়। খোজকাঢ়ি নিজেই থেৰাপি ল'বলৈ বহিব পৰা হৈছে। হয় হয় হয়। আৰু ইয়াতে পইচা মানে ইয়াতে আপোনালোকৰ আমাৰ ইয়াত আহি ফিজৰ পেলাই ক্ষেত্ৰত আৰু এটা ভাল পাইছোঁ, ইয়াত মানে ছাৰৰ যিটো মানৱতাৰ যিটো সমাজ ধৰ্ম, সেই ধৰ্মটো ভালে আছে। পইচাটো বহুত কম মানে আপোনাৰ কম পইচাত আপোনাৰ আৰোগ্য কৰিব পৰা যায়। ভাবিছোঁ চাহ থকালৈকে কৰাই থাকিম।